हेलो बंधुकल गुड मॉर्निंग वेलकम टू आवर चैनल आसाम पेंटार्स फैमिली सिलिंडर खत्म कुकार লৈ গৈ আমি ভাতটো বনাই লৈ আহিম মই বৰ্তমান কুকাৰ লৈ আহিলো কুকাৰ বেলেগৰ ঘৰত ভাত বনাব কুকাৰ লৈ আহিলো ভাতটো বনাই দিবৰ বাবে বহুত বহুত ধন্যবাদ একোনা এখেতৰ ঘৰত আমি ভাতটো বনালো এপিছে খাম আৰু যাম আৰু ঠিক আছে আমাৰ ভাত হৈ গ'ল এয়া গৰম গৰম হৈ আছে এতিয়া খাম যাম আৰু খোলা কষ্ট কৰিছে হেল্ল' নমস্কাৰ আৰু আমি এতিয়া কলৈ গৈ আছো নিশ্চয় গমেই পাইছে মহামায়া মন্দিৰ ধুনীয়া হ'ব ভিডিঅ'টো চাই থাকিব নাপাহৰিব স্কিপ নকৰিব বৰ ধুনীয়া মন্দিৰ এটা দেখুৱাবলৈ গৈ আছো এটা কমপ্লেইন আহিছিলে মোৰ মতে চিনাকি কৰি তেনে এজন ভণ্টি তোমাক এখন আমাৰ তিনিটাৰ এখন জানি চাওঁ জয় মাতা দি বঢ়িয়া তো আমি কি ললো নাৰিকল কল তাৰপিছত আৰু কিবা কিবি বহুত কিবা কিবি ল'লে ধূপ ল'লো আৰু এইবিলাক আমাৰ পৰিয়ালবৰ্গ সকলোখিনিয়ে ল'লে আমি আজি মহামায়া মন্দিৰত আহিছোঁ দৰ্শন কৰিবলৈ বহুত দূৰৰ পৰা আহিছোঁ মই নগাঁৱৰ পৰা আৰু তেখেত টংলা আৰু তেজপুৰ টংলা বহুত দূৰৰ মানুহ গোটেইকেইজন আচ্ছা আশীৰ্বাদ ল'বলৈ আহিছোঁ এইফালে ঠিক আছে এইফালে লগ পালোঁ দেই আগৰ পৰা বায়ে কৈ থাকে আজি চিনাকি হ'লেও ভাল লাগিছে একেলগে আহি খুব ফূৰ্তি কৰিছোঁ আৰু চাই থাকিব হেল্ল' কোৱা হেল্ল' এতিয়া হেল্ল' কোৱা হেল্ল' মোৰ পিছফালে যিটো আছে আপোনালোকে নিশ্চয় গমেই পাইছে মই কিহৰ পিছফালে আহি আছোঁ অকণমান এইফালে আহিছোঁ আমি আহিছোঁ মহামায়া মন্দিৰত ধুবুৰীত অৱস্থিত একচুৱেলি ডিষ্ট্ৰিক্ট কোকৰাঝাৰ পৰে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত কিন্তু আমি ধুবুৰী হৈ আহিব লাগিব একেবাৰে অসমৰ শেষ ঠাই ধুবুৰী আহিব লাগিব আৰু এইটো হ'ল আমাৰ দেৱী মনসা দেৱীৰ গমেই পায় মই এইটো বস্তু কি হয় এই চাওক কিমান ওখ এডাল প্ৰকাণ্ড সাপ বুলিব লাগিব ইমান ধুনীয়াকৈ বনাইছে দেৱী মনসা আমি মানে কি কৰোঁ আন্তৰিকতাৰে আমি মানে তেখেতক পুজোঁ ঠিক আছে আমি অকণমান সেইফালৰ পৰাও দেখুৱাম আৰু এইফালে অট্টালিকা পাহাৰ আছে চাওক এইফালে চব পাহাৰ আছে এইফালে ঘন জংঘল আছে ফৰেষ্ট আছে আমি ইমান ওপৰলৈ যোৱা নাই আৰু লাহে লাহে আমি গৈ থাকিম ঠিক আছে আমি অকণমান ভিতৰত চাম আৰু মেইন মন্দিৰটো দেখুৱাম আপোনালোকে আহিব খুব মনটো ভাল লাগে ইয়াতে আহি আৰু আমাৰো খুব ভাল লাগিছে চাওক মই অকণমান আপোনালোকক ভিডিঅ' কেমেৰা দেখাবলৈ চেষ্টা কৰিম ঠিক আছে চাই দিয়কচোন ভিডিঅ'টো এতিয়া মন্দিৰৰ তলত দৰ্জাখন বন্ধ কৰিছে আমাৰ আহিব সময়টো বেয়া হ'ল আৰু গতিকে ওপৰত আৰু বহুতকেইটা মন্দিৰ আছে সকলোলৈকে আহি আছোঁ এতিয়া আৰু এয়া হাতত থালি মানে সেৱাটো ল'বই পৰা নাই ওপৰৰ মন্দিৰকেইটাত লৈছোঁ বেলেগে আৰু বহুত ওপৰত আহিছে ধানি পিছফালে এয়া তো আমি এটা শিৱ মন্দিৰ দেখিলোঁ আণ্ডাৰগ্ৰাউণ্ড বুলি কৈছে শিৱ মন্দিৰটো চাওঁ দিয়কচোন বাৰু টিকলা ধৰি লওক ধৰক ওইতে আছে নেকি শিৱ তলত আছে ন তো মই যাবলৈ চেষ্টা কৰোঁ অকণমান তললৈ আহিছোঁ বাৰু তলত আহিছোঁ শৰণাগতে দিনাতে কৰিছে
তো বন্ধুসকল এইখন চাওক আমি ইয়াতে কাপোৰ বান্ধিব লাগে আৰু কাপোৰ বান্ধিব লাগিব আৰু ইয়াতে চাগৈ বান্ধিব পাৰি ভিতৰত ইয়াতে বান্ধিব পাৰি ইয়াতে কাপোৰ চাওক তেনেকৈ বান্ধি দিছে একচুৱেলি কোৱা মতে কাপোৰ বান্ধিলে যিটো ভাবা হয় সেইটোৱে হয় মানে জাগ্ৰত মন্দিৰ মহামায়া মন্দিৰ নিজৰ মনৰ কথা গছত বান্ধিম বুলি ভাবিলোঁ যিহেতু গছতে বান্ধিম ঠিক আছে আমি তেতিয়াহ'লে গছতে বান্ধিম ন কাপোৰখন ঠিক আছে ব'লা আমি গছত বান্ধিম দিম তো বন্ধুসকল আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে নিশ্চয় আমাক কমেণ্ট কৰি জনাওক তো থেংকছ ফৰ ৱাচিং বাই বাই